নমস্কাৰ, কমিকছিলোঁ আপোনালোকৰ পৰা আজি ভিডিঅ'লৈ আহিছোঁ। আজি বনাব লৈছোঁ বইল মুৰ্গী মাংস চুপ। তাৰমানে মই তাৰ বাবে লৈছোঁ পাত মেডিচিনযুক্ত পাত শাকৰ লগত বনাম। আপোনালোকে চাই থাকিব। মোৰ অলপ অলপ লৈছোঁ পাতকেইটা। ইয়াত গোটেই পাত আছে। আপোনালোকক মই এইটো মান ধনিয়া আৰু এইটো হ'ল আমাৰ মিচিং ভাষাত মৰ্ণেকটুম আৰু বিলঙনি, পদিনা, মচুন্দৰী, নৰসিংহ, গোটেই ইয়াত 12বিধমান আছে। সেইখিনিৰ লগত মই বনাম। তাৰ বাবে লৈছোঁ মই সেইখিনি কিয় সাৰ বঙাত যে লগাই যে আৰু এইটো হয় ভেজাল দুটা, মানে অলপ অলপ চবৰ পৰা লৈছোঁ। তাৰ পৰা চুপ বনাম এতিয়া। তো মই পানীটো উতলি হোৱাৰ লগে লগে নিমখ দিলোঁ আৰু তাৰ বাবে লৈছোঁ আদা, নহৰু, জলকীয়া, জালুক, সেইখিনি কেঁচা হালধি আৰু দিলোঁ নহৰু, আদা, জলকীয়া। সেইখিনি মই ধুনীয়াকৈ উতলিব দিছোঁ। উতলি অহাৰ লগে লগে মাংসখিনি দিলোঁ। ইয়াত মাংস লৈছোঁ মই প্ৰায় আধা কিলো মানৰ। এনেকৈ মই উতলি থাকোঁতে দিম। পাতবিলাক মই হাতেদি ছিঙি ছিঙি দিছোঁ। এইটো হ'ল মাৰচাং। আপোনালোকৰ ভাষাত কি বুলি কয় মোক জনাবচোন কমেণ্ট বক্সত। মই কিছুমান ভাষা নাজানো অসমীয়াত, আমাৰ মিচিঙত কৈ আছোঁ। সেইটো হ'ল বিলঙনি আৰু মান ধনিয়া আৰু মৰ্ণেকটুম। এইটো আমাৰ মৰ্ণেকটুম বুলি কয়। মাংসত খুব ভাল লাগে চেণ্টটো। মছলাই দৰকাৰ নাই, মই ইয়াত মছলা ইউজ নকৰোঁ। সেইখিনিয়ে মোৰ মছলা। একচুৱেলি আমাৰ চুপ বনালে মানে একদম বন্ধ হেৰিত বনাব লাগে। এনেকৈ অপেনলি নবনায়। মই আজি অপেনলি বনাই দেখুৱাইছোঁ। এনেকৈ ঘটিত পূৰা ঢাকন মাৰি মই ঢাকন মাৰি এনেকৈ সিজাই আছোঁ। বস্তু সিজিয়ে গৈছে। লাষ্টত দিলোঁ জালুকটো অলপ ইয়াত বেছিকৈ লাগে। অলপ জাল হ'ব লাগে জোলটো। সেইটো জ্বৰ কাহ হৈ থাকিলে খুব ভাল। আপুনি খালে পূৰা গাটো পূৰা গৰম হৈ আহে। আৰু এনেকৈ মোৰ আজি ফাইনেল লুকটো দেখুৱাই আছোঁ। আজি চুপটো হৈয়ে গ'ল আৰু মই এতিয়া ফাইনেলি থালিত ওলাইছোঁ। আপুনি এইটো গৰমে গৰমে ভাতৰ লগতো খাব পাৰিব আৰু চুপ হিচাপেও খাব পাৰিব। এনেকৈ মই দেখুৱালোঁ। আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।